সমাজত এক শ্ৰেণী মানুহৰ কাম আছে এনেই লাগি থকা, এনেই লাগি থাকিব, এনেই সন্দেহ কৰিব। এজন মানুহ আছে ভাল মানুহ, এনেই সন্দেহ কৰিব। যদি বটলত যদি ভিটামিনৰ বটল যদি কলা ঠোঙাত যদি বা ভিটামিনৰ বটলো লৈ যায়, ভাবিব মদ লৈ যাই আছে নেকি বটলত, এই মদ লৈ যাই আছে নেকি, সন্দেহ। এখন ভাল বাহন কিনিলে সন্দেহ, ইয়াৰ ইমান ইনকাম ক'ত আছে, ক'ৰ পৰা এই বাহন কিনিব, এই কৰবাৰ পৰা চুৰ কৰি লৈ আহিছে, এই সন্দেহ। মানুহৰ পিছত লাগিয়ে থাকিব, লাগিয়ে থাকিব, লাগিয়ে থাকিব। এক শ্ৰেণীৰ মানুহ আছে, কাৰো গোপন বিষয় এনেই লাগি থাকিব। কি কৰে, ক'ত কেনেকুৱা কাম, কি অমুক তমুক, গিবত কৰিব, পৰনিন্দা কৰিব। কিবা এটা খবৰ শুনিলে, আমুকৰ কি হৈছে গম পাইছে না, অমুকে বোলে সেইটো কৰিছে। আপুনি শুনিলে, আপুনি শুনি আকৌ আৰু একজনক ক'লে। ভাই আপোনাৰ লাভ কি? এই যে আপুনি মানুহৰ পিছে পিছে লাগি থাকে, মানুহে ক'ৰ পৰা উপাৰ্জন কৰে, কি কৰে নকৰে, কেনেকৈ চলে, এই যে আপুনি যে লাগি থাকে মানুহৰ পিছত, মানুহৰ সন্দেহ কৰি থাকে, মানুহৰ গিবত কৰি থাকে, বদনাম কৰি থাকে, মানুহৰ প্ৰতি অবাধ সন্দেহ কৰি থাকে, কি লাভ আপোনাৰ ভাই, কি লাভ? সূরা হুজরাত 49 নম্বর সূরা আয়াত নাম্বার 12 আল্লাহ পাক কৈ আছে, ইয়া আইয়ুহাল্লাযীনা আমানু ইজতানিবু কাসীরাম মিনাজ জন, হে মুমিন সকল, তোমালোকে অধিক ধারণার পৰা, অধিক সন্দেহৰ পৰা তোমালোকে বিৰত থাকা। ইন্না বা'যাজ জন্নি ইসম, কিয়নো অধিকাংশ সন্দেহ গুনাহ, কাৰণ অধিকাংশ সন্দেহ মানুহৰ ভুল হয়, সেইকাৰণে এক গুনাহ। ওয়ালা তাজাসসু, তোমালোকে পৰস্পৰে ইজনে সিজনৰ অনুসন্ধান নকৰিবা, কোনো গোপন বিষয়ত তোমালোকে জাসুসি নকৰিবা। অৱশ্যই এয়া কৰিব চৰকাৰে কৰিব। চৰকাৰে অপৰাধমুক্ত সমাজ গঢ়াৰ কাৰণে, অপৰাধমুক্ত দেশ গঢ়াৰ কাৰণে চৰকাৰে গোয়েন্দা বাহিনীৰ দ্বাৰা নিশ্চয় অপৰাধৰ অনুসন্ধান কৰিব, সেয়া বেলেগ কথা। কিন্তু আপুনি আৰু মই এনেই সমাজত অশান্তি সৃষ্টি কৰাৰ কাৰণে, অশান্তিৰ বীজ ৰোপণ কৰাৰ কাৰণে যে আপুনি ব্যক্তিগতভাৱে মানুহৰ গোপন দোষবিলাক অনুসন্ধান কৰে, এয়া আল্লাহ পাক কোরআনত স্পষ্টভাৱে নিষেধ কৰি দিছে। ইয়া কৰিলে আপোনাৰ গুনাহ হ'ব। আল্লাহ পাক কৈছে, ওয়ালা তাজাসসু, আপুনি কাৰো সমাজ অশান্ত কৰাৰ নিয়তত, সুসম্পৰ্ক বিনষ্ট কৰাৰ নিয়তত, শত্ৰুতা সৃষ্টি কৰাৰ নিয়তত, ওয়ালা তাজাসসু, আপুনি কাৰো গোপন বিষয় অনুসন্ধান নকৰিব। ওয়ালা ইয়াগতাব, আপুনি গিবত নকৰিব, আপুনি পৰনিন্দা নকৰিব। যদি কৰে আল্লাহ পাক এই গুনাহৰ কাৰণে কিমান ডাঙৰ বস্তুৰ লগত তুলনা কৰিছে। আল্লাহ পাক কৈছে, আয়ুহিব্বু আহাদুকুম আইয়াকুলা লাহমা আখিহি মাইতান, তোমালোকে নিজৰ মৃত ভাতৃৰ মাংস খোৱা তোমালোকে পছন্দ কৰা নেকি? ফাকাৰিহতুমুহ, নিশ্চয় তোমালোকে সেয়া অপছন্দ কৰা। গতিকে এই গুনাহবিলাক যদি আমি কৰোঁ, বেলেগৰ অন্যৰ বদনাম কৰি থাকোঁ, অন্যৰ দোষ বিচাৰি থাকোঁ, গিবত কৰি থাকোঁ, সন্দেহ কৰি থাকোঁ, তেতিয়াহ'লে আমি শুদ্ধ হ'ব লাগিব। শুদ্ধ হোৱাৰ সময় আহি গৈছে। এই জীৱন, পাৰ্থিৱ জীৱন, অতি কম সময়ৰ জীৱন, এই সাধাৰণ বস্তুবিলাক আমি যিটো নাভাবোৱে, এই বস্তুবিলাকৰ কাৰণে আল্লাহৰ ওচৰত জবাব দিব লাগিব, আৰু ইয়াৰ কাৰণে ডাঙৰ ডাঙৰ শাস্তি হৈ যাব। আমি ভাবি আছোঁ এয়া সৰু, কিন্তু এয়া আচলতে বহুত ডাঙৰ গুনাহ। আল্লাহ পাক কৈছে, ইন্নাল্লাহ তাওয়াবুৰ ৰহিম, আল্লাহ পাক তওবা কবুলকারী, রহমান, দয়ালু। ওয়াত্তাকুল্লাহ, আল্লাহক চাই ভয় কৰা, আল্লাহক চাই ভয় কৰা আৰু তওবা কৰা। আৰু এই সকলো কাম আজিৰ পৰা, এই মুহূৰ্তৰ পৰা আপোনালোকে আমি সকলোৱে এৰি দিওঁ। কাৰো প্ৰতি অহেতুক সন্দেহ কৰা, কাৰো কোনো গোপন বস্তুৰ অনুসন্ধান কৰা, কাৰো নিন্দা কৰা, গিবত কৰা, আমি এৰি দিওঁ। আৰু আমি ভাল মুছলমান হৈ পৃথিৱীৰ ভিতৰত ইমান লৈ যাতে আল্লাহ পাকৰ ওচৰত যাব পাৰোঁ, সেই আশা কৰোঁ।